নমস্কাৰ বন্ধু বান্ধৱীসকল টেকনো ইনফো চেনেললৈ আপোনালোকক স্বাগতম লগতে আৰু এটা চেনেল মই মেনশ্যন কৰি দিছোঁ সেইটো হৈছে NIH আদৰ্শ বিদ্যাপীঠ তো এই দুইটা চেনেল আপোনালোকে ফলো কৰিব সাবস্ক্ৰাইব কৰিব চেনেলটো বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে সোনকালে পায় আৰু আপডেটসমূহ পাই থাকিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব ভিডিঅ'সমূহ শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধু বান্ধৱীসকলক দেখাৰ সুযোগ কৰি দিব আৰু বন্ধু বান্ধৱীসকল মই অলপ সময় লৈছোঁ তাৰমানে এই আজি যেটো জিকে আপডেট দি আছোঁ এটো হৈছে খুবই ইম্পৰ্টেন্ট আৰু 2015 পৰা 2023 লৈকে যিখিনি জিকে আছিল এই গুৰিখিনি জিকে ইয়াত মই হানমিহলি কৰি আপোনালোকক এটা দুনিয়া এটা ভিডিঅ' বনাই দি আছোঁ তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণলৈকে চাব আৰু কিবা যদি অসুবিধা পায় বা কিবা খেলি মেলি থাকিলে মোক কমেন্ট কৰি জনাব আৰু যদি আপোনালোকৰ কোনটো টপিকৰ ওপৰত ভিডিঅ' লাগে মোক ইনফৰ্ম কৰিব আৰু তাৰ উপৰি মই সিলেবাস ওয়াইজ যিখিনি ভিডিঅ' বনাই দিব লাগে আপোনালোকক মই সেইখিনি দিবলৈ চেষ্টা কৰি আছোঁ আগন্তুক ভিডিঅ'সমূহ পাই থাকিলে আপোনালোকৰ সুবিধা হ'ব ভিডিঅ'সমূহ চাব আপোনালোকে আৰু লাইক কমেন্ট শ্বেয়াৰ কৰিব তো ধন্যবাদ বলক মই সময় নষ্ট নকৰি আৰম্ভ কৰোঁ তো আজিৰ প্ৰথম কোৱেশ্চনটো হৈছে হয়তো এটো প্ৰিভিয়াছত আহিছিল কিন্তু এতিয়া হয়তো আপোনালোকে ভাবিব যে আৰু নেক্সটত নাহে এনেকুৱা নহয় কাৰেণ্ট এফেয়াৰ বিলাক বা জিকে বিলাক এইবিলাক আহিয়ে থাকে সদায় কাৰেণ্ট এফেয়াৰটো বেলেগ কথা এটো বাৰু আপোনাৰ কাৰেণ্ট যেটো ইভেন্ট আছে তাৰ ওপৰতহে বেছ কৰি বেছিভাগ আহে তো জিকেটো এটো সদায় উল্টা পাল্টাকে আহিয়ে থাকে তো আপোনালোকে খুব ইম্পৰ্টেন্ট বস্তু কেইটা মই দিছোঁ আপোনালোকে চাব বহুত কষ্ট কৰি মই জগতাইছোঁ যেন হোক আপোনালোকে স্কিপ নকৰে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাব তো প্ৰথম কোৱেশ্চনটো হৈছে জনসংখ্যাৰ ফালৰ পৰা অসম হৈছে দেশ সৰ্ববৃহৎ ৰাজ্য জনসংখ্যাৰ ফালৰ পৰা অসম হৈছে ভাৰতৰ 15 সংখ্যক সৰ্ববৃহৎ ৰাজ্য আৰু নেক্সট আছে কোৱেশ্চন কোন চনত বড়োলেণ্ড আঞ্চলিক পৰিষদ স্থাপন কৰা হৈছিল 2003 চনত ভিডিঅ'টো অলপ লং হ'ব আপোনালোকে চাব সম্পূৰ্ণ আৰু মই ভাবো এইখিনি ইয়াত যিখিনি দিয়া আছে গোটেইখিনি ইম্পৰ্টেন্ট তো এইখিনি চালে মই ভাবো যে 80% ইয়াৰ পৰাই থাকিব যেন মোৰ এটা আইডিয়া কোন চনত বড়োলেণ্ড আঞ্চলিক পৰিষদ স্থাপন কৰা হৈছিল 2003 চনত আৰু নেক্সট কোৱেশ্চনটো হৈছে যে কোন জিলাক অসমৰ প্ৰথম কাৰ্বন মুক্ত জিলা হিচাপে ঘোষণা কৰা হয় মাজুলী জুই জ্বলাবলৈ কোনটো গেছৰ দৰকাৰ কাৰ্বন ডাই অক্সাইডৰ দৰকাৰ আমি জুই জ্বলাবলৈ কাৰ্বন ডাই অক্সাইডৰ কি লওঁ হেল্প লওঁ আহোম আৰু মোগলৰ শেষ ৰণখন কোন চনত হৈছিল 1882 চনত হৈছিল পৃথিৱীৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ডিগবৈ তেল শোধনাগাৰ কোন চনৰ পৰা কাৰ্যক্ষম হৈছিল 1901 চনত কাৰ্যক্ষম হৈছিল কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল 1921 চনত মহাত্মা গান্ধী অসমলৈ আহিছিল কোৱেশ্চন নাম্বাৰটো মই দিয়া নাই বাৰু আৰু এটা কথা তাৰমানে ইয়াত যেটো ডাইৰেক্ট মই এনসাৰটো দিছো হা তো হয়তো কিছুমান ইউটিউবাৰ আছে বা কিছুমান টিউটৰ আছে হয়তো সিহঁতে কি কৰে অপচন ওয়াইজ দিয়ে মই কিন্তু অপচন ওয়াইজ দিয়া নাই এই এটাকে অপচন গাই থাকোতে সময় গুচি যাব এনে ভিডিও লং হয় সময় কম তো সব ফালে বস্তু কেটে মেনেজ কৰিব লাগে তাৰ পৰা মই অপচনটো দিয়া নাই ডাইৰেক্ট এনসাৰটো দি দিছো আৰু কি কৈছে কোন চনত অহমত ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল 1882 চনত মাটিকালি হিচাপত ভাৰত বিশ্বৰ কোন স্থানত আছে সপ্তম স্থানত আছে নেক্সট কোৱেশ্চন হৈছে ভাৰতবৰ্ষত কিমানখন কেন্দ্ৰীয় শাসিত প্ৰদেশ আছে 7খন কেন্দ্ৰীয় শাসিত প্ৰদেশ আছে বা অঞ্চল ৰাষ্ট্ৰীয় সংগীতটো গাবলৈ কিমান সময় লাগে এটো হৈছে 52 সেকেন্ড লাগে ৰাষ্ট্ৰীয় সংগীত গাবলৈ কিমান সময় লাগে 52 সেকেন্ড লাগে কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষা ৰূপে স্বীকৃতি লাভ কৰিছিল 1961 চনত স্বীকৃতি লাভ কৰিছিল প্ৰথম অসমীয়া বাতৰি কাকত অৰুণোদয় প্ৰথমবাৰ কোন চনত প্ৰকাশ পাইছিল
1846 চনত প্ৰকাশ পাইছিল। অসম বিধানসভাৰ প্ৰথমগৰাকী অধ্যক্ষ কোন আছিল? বসন্ত দাস। একেটা চাব ইম্পৰ্টেণ্ট আছে। গীতাঞ্জলি পুথিখনৰ লিখক কোন? এইটো আহে, এইবিলাক আহি থাকে। ৰবীন্দ্ৰনাথ ঠাকুৰ। প্ৰতিমাৰ খনিকৰ বুলি আমি জানোৱে, এইটো চন্দ্ৰকুমাৰ আগৰৱালাক জনা যায়। ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত স্থাপন কৰা হৈছিল? এইটো কুৱেশ্যন হৈছে। 1932 চনত RBI কি কৰা হৈছিল? এষ্টাব্লিছ কৰা হৈছিল। নেক্সট কুৱেশ্যন, অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম হৈছে কাৰ্বি আংলং, মাটিকালিৰ ফালৰ পৰা। অসমৰ মাটিকালিয়ে দেশৰ সৰ্ববৃহৎ মাটিকালিৰ শতকৰা কিমান ভাগ আগুৰি আছে? এইটো হৈছে 29.3939%। সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকজন কোন আছিল? যতীন্দ্ৰনাথ দুৱৰা। নেক্সট কুৱেশ্যন, এছিয়াৰ প্ৰথম তেল শোধনাগাৰটো ক'ত অৱস্থিত? ডিব্ৰুগড়ত। এছিয়াৰ তেল শোধনাগাৰটো হৈছে ডিব্ৰুগড়ত অৱস্থিত। অসমৰ দিয়াচলাইৰ কাৰখানা ক'ত অৱস্থিত? এইটো হৈছে ধুবুৰী। দিয়াচলাই যেটো আছে, দিয়াচলাইৰ কাৰখানা হৈছে ধুবুৰীত। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? এইটো গোপীনাথ বৰদলৈ আছিল। এটাখুলিৰ কোন চনত হৈছিল? এটাখুলিৰ হৈছিল 1882 চনত। অসমীয়া নৱবৈষ্ণৱ সাংস্কৃতিৰ প্ৰাণকেন্দ্ৰ বুলি আমি কাক জানো? মাজুলীক জানো। কোন ঠাইক জানো আমি? মাজুলীক। অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোনখন চহৰক জনা যায়? এইটো ইম্পৰ্টেণ্ট। যোৰহাটক আমি কি বুলি জনা যাওঁ? কালচাৰেল যেটো চিটি, সেইটো আমি যোৰহাটক জানো। আটাইতকৈ ক্ষুদ্ৰতম চৰাইবিধৰ নাম হৈছে হামিং বাৰ্ড, মনত ৰাখিব। বিহুগী কবি কোন? ৰঘুনাথ চৌধুৰী। কৰ্মবীৰ বুলি আমি কাক জানো? নবীন চন্দ্ৰ বৰদলৈ কৰ্মবীৰ বুলি জানো। কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল? 1871 চনত। কোন চনত গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল? 1948 চনত। কোনে শৰাইঘাটৰ যুদ্ধত মোগল সেনাৰ নেতৃত্ব দিছিল? ৰামসিংহই শৰাইঘাটৰ যুদ্ধত মোগল সেনাৰ নেতৃত্ব দিছিল। মই কিন্তু খুবেই সময় কম লগাওঁ, ভিডিঅ'খিনি মই যিমান পাৰোঁ তাড়াতাড়ি মই শেষ কৰিবলৈ চেষ্টা কৰোঁ, যিহেতু আজিকালি মানুহে কৰে ভিডিঅ'সমূহ লং সময়ত দিলে তাৰমানে নাচায় স্কিপ কৰি যাই থাকে, হয়তো সাৰমৰ্মখিনি বুজিয়ে নাপায়। তাৰ পৰা মই শ্বৰ্টকাট দি থাকোঁ, কম সময়ত যাতে বেছি বস্তু আয়ত্ত কৰিব পাৰে, তাৰ পৰা মই সময় কম লগাই আছোঁ। অসমৰ উপন্যাস সম্ৰাট বুলি আমি কাক জানো? ৰজনীকান্ত বৰদলৈক জানো। অসমৰ পৰা কিমানজন সদস্যক ৰাজ্যসভালৈ নিৰ্বাচিত কৰি পঠোৱা হয়? 7 জন। জ্ঞানমালিনী কবি বুলি আমি কাক জানো? মহম্মদ মফিজুদ্দিন আহমেদ হাজৰিকাক আমি জ্ঞানমালিনী কবি বুলি জানো। অসমৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক জনা যায়? শুৱালকুছিক অসমৰ মানচেষ্টাৰ বুলি আমি জানো। সাহিত্যৰথী কোন? লক্ষ্মীনাথ বেজবৰুৱা। বা ৰসৰাজ বুলি কাক জনা যায়? লক্ষ্মীনাথ বেজবৰুৱাকে ৰসৰাজ বুলিও জনা যায়। বিপ্লৱী কবি কোন? প্ৰসন্নলাল চৌধুৰীক আমি বিপ্লৱী কবি হিচাপে জানো বা অভিহিত কৰা হৈছে। 2011 চনৰ লোকপিয়ল অনুসৰি অসমত শিক্ষিতৰ হাৰ কিমান আছে? 73.18%। এছিয়ান গেমছত প্ৰথম সোণৰ পদক লাভ কৰা অসমীয়াজনৰ নাম কি আছিল? ভোগেশ্বৰ বৰুৱা। অসমীয়া ভাষাৰ প্ৰথম নাটকখনৰ নাম কি? চিহ্নযাত্ৰা। টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল? এইটো হৈছে ইনভেনশ্যনৰ পৰা এইটো আহিছে, প্লাছ এইটো জিকেটো পৰে। টেলিফোন আৱিষ্কাৰ কৰিছিল আলেকজেণ্ডাৰ গ্ৰাহাম বেলে, টেলিফোন আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে যে অসমীয়া গদ্য লিখক কোন আছিল? এইটো বৰদেৱ, এইটো আহে পৰা আহি থাকে। আৰু এইকেইটা যে অনলি যে DLEDৰ কাৰণে হয়তো প্ৰিভিয়াছ কুৱেশ্যন আছিল, কিন্তু এইকেইটা চিটেড নহয় বাৰু, এটেড, আছাম টেট, আছাম পুলিচ, 3rd গ্ৰেড, 4th গ্ৰেড, PNRD, এডুকেশ্যন, এইবিলাকৰ কাৰণেও খুবেই প্ৰয়োজনীয়। জিকেটো বাৰু এইটো ফিক্স নহয় যে এইটো 3rd গ্ৰেডৰ কাৰণে, এইটো 4th গ্ৰেডৰ কাৰণে। জিকে এইটো জেনেৰেল নলেজ। যিকেইটা চিলেবাছ আছে চব চিলেবাছতে প্ৰায় চেম এনেকুৱা বস্তুকেইটা থাকি যায়, তো সেইকাৰণে জিকে কেইটা আমাৰ বেছি পঢ়াৰ প্ৰয়োজন। অসমৰ একমাত্ৰ সৈনিক স্কুল হৈছে গোৱালপাৰা, আৰু এইটো ক'ত অৱস্থিত? গোৱালপাৰাত অৱস্থিত সৈনিক স্কুলটো। নাম্বৰ বন্যপ্ৰাণী অভয়াৰণ্য কোন জিলাত অৱস্থিত? কাৰ্বি আংলং জিলাত।
ফাগুন মাহৰ প্ৰথমটো বুধবাৰে পালন কৰা মিচিং লোকৰ উৎসৱৰ নাম আছে আলি আয়ে লৃগাং। আলি মানে হ'ল শস্য, আই মানে হ'ল ফল, লৃগাং মানে হ'ল কৰা তাৰমানে ৰোৱা বা লগোৱা। শস্য চৰোৱা। সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহটোৰ নাম মানে যিটো ক্লোজেট যিটো গ্ৰহ আছে সেইটো মাৰ্কাৰী বা বুধ গ্ৰহ। বায়ু জলীয় বাষ্প জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি? হাইগ্ৰমিটাৰ। আৰু এটা আছে যে বায়ুৰ যিটো জোখে বায়ু জোখা যন্ত্ৰটোৰ নাম কি? সেইটো হ'ল আপোনাৰ বেৰমিটাৰ। এইটো মনত ৰাখিব। নাইট্ৰজেন স্থিৰ কৰাত কি সহায় কৰে? নাইট্ৰজেন স্থিৰ কৰাত বেক্টেৰিয়াই সহায় কৰে। কি প্ৰক্ৰিয়াৰ তাপ লোহাৰ ৰডত স্থানান্তৰিত হয় মানে ট্ৰান্সফাৰ্ড হয়? এইটো হৈছে কণ্ডাকশ্যন বা পৰিবাহী। নেক্সট কুৱেশ্যন হৈছে নৱগ্ৰহ মন্দিৰ ক'ত অৱস্থিত? চিত্ৰাচল পাহাৰ গুৱাহাটীত অৱস্থিত। বৰাক উপত্যকাৰ উপনৈ হৈছে দলেশ্বৰী। দলেশ্বৰী হৈছে বৰাক উপত্যকাৰ উপনৈ। ডিঙিৰ পিছফালৰ অংশ কি বুলি কোৱা হয়? এইবিলাক জিকে আহে প্ৰায় আহি থাকে। গোল্ডন বুলি জনা যায়। লিথিয়াম ট্ৰায়েংগল। নেক্সট কুৱেশ্যন হৈছে লিথিয়াম ট্ৰায়েংগলে কোনকেইখন দেশক সংযোগ কৰিছে? আৰ্জেণ্টিনা, বলিভিয়া আৰু চিলি। তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো অলপ লঙেই হৈছে। তো মই ভাবোঁ যে এই 15 পৰা 23 চনলৈকে যিখিনি প্ৰিভিয়াছ কুৱেশ্যন আছিল বা হৈ যোৱা কুৱেশ্যন DLEDৰ এই গোটেইখিনি মই ইয়াত সানমিহলি কৰিছোঁ। তো মই ভাবোঁ এইটো খালি যে প্ৰিভিয়াছ এইটো প্ৰিভিয়াছ নহয়, এইটো ফিউচাৰতো যেন মই ভাবোঁ যে DLEDৰ বা বাকী যিবিলাক কম্পিটিটিভ এক্সাম আছে গোটেইবিলাক কাৰণে খুবেই প্ৰয়োজনীয়। আৰু এইকেইটা পঢ়িলে যেন বহুতো কিছুমান জ্ঞানৰ আয়ত্ত কৰিব পাৰিব। লিথিয়াম ট্ৰায়েংগলে কোনকেইখন দেশক সংযোগ কৰিছে? আৰ্জেণ্টিনা, বলিভিয়া আৰু চিলি। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ক'ত অৱস্থিত? বংগোপসাগৰত অৱস্থিত। একক নাগৰিক থকা দেশৰ নাম হৈছে ভাৰত। আমাৰ ভাৰতবৰ্ষ কি হৈছে? একক নাগৰিকত্ব। ভাৰতে কোন দেশৰ পৰা ফেডাৰেল ব্যৱস্থা লৈছিল? কানাডাৰ পৰা লৈছিল। 6 পৰা 14 বছৰৰ শিশুৰ শিক্ষাৰ অধিকাৰ কোনটো অনুচ্ছেদৰ লগত জড়িত আছে? অনুচ্ছেদ 21 আৰ্টিকল 21 ইয়াৰ লগত জড়িত আছে। তো বন্ধু বান্ধৱীসকল আজি এইখিনি মই আলোচনা কৰিলোঁ। তো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব। কিবা যদি অসুবিধা পাইছে তেনেহ'লে মোক কমেণ্ট কৰি জনাব। আৰু মোৰ আৰু কেইটা চেনেল আছে NH আদৰ্শ বিদ্যাপীঠ, টেকন'লজি ইনফো জন। তো এইকেইটাও ফেচবুক পেজো আছে, ইনষ্টাগ্ৰামো আছে, আপোনালোকে ফ'ল' কৰি যাব। আৰু যিবিলাক মষ্ট ইম্পৰ্টেণ্ট বা ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। আৰু যিখিনি আপোনালোকৰ চিলেবাছ আছে DLEDৰ বা 3rd গ্ৰেড 4th গ্ৰেডৰ, তো গোটেইখিনি মই ফ'ল' কৰি আপোনালোকক মই ভিডিঅ'সমূহ শ্বেয়াৰ কৰিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মই তাৰমানে বাৰে এটাই কথা কৈ আছোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যিখিনি মোক উৎসাহ জগাবলৈ ভিডিঅ' বনাবলৈ উৎসাহ জগাব। তো থেংক ইউ। আৰু ভিডিঅ'সমূহ ইয়াত হয়তো অলপ লং হৈছে, মই শ্বৰ্ট কৰিবলৈ চেষ্টা কৰিম। মানে 15 পৰা 23 বহুতকেইটা বৰ্ষ লগ আছে, তো তাৰ বাবেতো কুৱেশ্যন বহুতকেইটা আছে আৰু মই বহুতকেইটা কাটিও ৰাখিছোঁ কুৱেশ্যন। তো নেক্সট আপোনালোকক হয়তো আৰু এটা দুটা ভিডিঅ' বনাই যিখিনি প্ৰিভিয়াছখিনি কমপ্লিট কৰিম। তো তাৰ বাবে আজি বিদায় মাগিছোঁ। ধন্যবাদ।